নমস্কাৰ, মই প্ৰাৰ্থনা। আজিৰ দিনটোলৈ সকলোকে স্বাগতম। আজি আমি ওলাইছোঁ মইনাপুৰীয়া নামঘৰলৈ বুলি। আমি যামকৈ ভাবিয়ে আছিলোঁ বহুত দিনৰ পৰা, যোৱা হোৱা নাছিলে। এতিয়া অকণমান ছোৱালীজনীও ডাঙৰ হৈছে, সেইকাৰণে বোলো আজিয়ে গৈ আহোঁগৈ। সেয়া ওলাইছোঁ। দিনত ইমান বেছি গৰম, সেইকাৰণে আমি গধূলি টাইমতে গ'লোঁ। এতিয়া আমি আহি পাই গ'লোহি। ইয়াতে চাকি আৰু শৰাই লৈ লৈছোঁ। গধূলি পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া হয়। মানুহো কম থাকে এইটো টাইমত, সেইটো কাৰণে ভাল লাগে। দিনত ইমান বেছি ভিৰ আৰু গৰম, সেইটো কাৰণে গধূলি টাইমত যাবলৈ বেছি ভাল আৰু। শৰাই আৰু বন্তি জ্বলাই আশীৰ্বাদ লৈ আমি বেছি সময় নকৰিলোঁ, কাৰণ তাইকো লৈ গৈছোঁ, সেইকাৰণে বেছি সময় নকৰিলোঁ। সেয়া আমি লগালগ আহিলোঁৱে আৰু অকণমান সময় ৰৈ। শিৰোমণি নামেৰে জগত